এই বাইকখন মই বহুত দিনৰ পৰা মানে ল'ম বুলি ভাবি আছিলো। খাও মা কসম ইয়া জিৰো ডাউন পেমেন্টত বাইক দি আছে। ৭০,০০০ লোৱা কাৰণে ইয়াক ৬০,০০০ দিব। এখন দি ফেলে মানে মোৰ পালচাৰ এখন দি ফেলে এখন মানে স্কুটি লৈ আহিম আৰু যদি এই বাইকখন লাগে আমি ৪০,০০০ পালি দিম আৰু এই বাইক। তো সকলোকে নমস্কাৰ জনাই আজিৰ ব্লগটো আৰম্ভ কৰিছো। আজি মানে ৰাতিপুৱাৰ পৰা আমাৰ চিৰিমিতিৰ কি বাইকখন বিকি ফেলে এখন স্কুটি কিনি আনবা দি আছে। মানে এইখন বাইকখন ডিলাৰত দি ফেলে এক্সচেঞ্জ কৰি ফেলে মানে স্কুটি লৈ আহিব দি আছে। কি হ'ব ইয়াৰ লগত কি তাৰ মানে কি হৈছে তাৰ স্কুটি যে লাগে কিয় লাগে চলাবা নাবা বাইকখন মই চলাবা তুইও পাবি। মই যে এইখন কাম চাম কৰিব যাওঁ মই স্কুটিখন আনিলে তোক দিলে মই কি কামত যাম সিখানে দিও কাম কৰিব যাব পাৰে নহয়। কথা নাচাকে তাৰ নাচাকে একদম কি যে হ'ব মানে বাইকখন ইমান কষ্ট কৰি কিনি ফেলে এইখন যদি এক্সচেঞ্জ কৰোঁ এখন স্কুটি আনলি এইখনত নিচিনা ভাল পাং না নাপাং গেৰাণ্টি নাই না। এতিয়া কেই টকা দিব এইখনত বৰ বেছি দেচোন তুই ক কেই টকামান দিব এইখনত কিমান দিব এনে ৭০,০০০ লোৱা কাৰণে ইয়াক ৬০,০০০ দিব। प्यारी समझ गई ৭০,০০০ দিব। তাকে গাইজ চিৰিমুটিৰ কথাটো আজি হওক মানে বাইকখন ডিলাৰত দুখাব যাওঁ মানে কেই টকা দিয়ে যদি দামে দৰে মিলে আজি গাড়ীখন দি পেলাই এখন বেলেগ স্কুটি লৈহে আহিম বুলি ভাবছো। এতিয়া আৰু গা পাতো ধুনীয়াকে ধুই লওঁ তো এতিয়া গা পা ধুই ললো লগতে আৰু এয়া বাইকখন কাগজখিনিকো লৈছো। এইখন দি ফেলে মানে মোৰ পালচাৰ এখন দি ফেলে এখন মানে স্কুটি লৈ আহিম আৰু না কি গাইজ যে যাওঁ আৰু মজাকে। আৰু গাইজ বাইক যিহেতু এক্সচেঞ্জ কৰিব যোৱা কথা একেলাই যাব ভাল নালাগে লগত এটা গিলি ভাল হয় আৰু ভালকে নাজানো ইমান সেনেকা এক্সপিৰিয়েঞ্চো নাই আৰু পুৰণি মানে গাইজ নতুনে আনিম বুলি ভাবছো যদি দামে দৰে মিলেহে ৰে কিন্তু বিকবা মন নাই এক্সচেঞ্জ কৰা মানে মন নাই মনটো অলপমান সেই লাগি আছে চিৰিমতে বৰ কেঙাই আছে একদম মানে কামুৰি দিছে সেইকাৰণে ওলাইছো আৰু এই লগত ওলাইছি আমাৰ এইফালে এটা এই পেচাফে কৰিব যাব লাগছে আৰু এটা লৈ যাম আৰু লগত এতিয়া আৰু ডাইৰেক্ট বকো যাই আছো আহি পালো গাইজ বকো আৰু এইকেইদিন বকৰ কথানো কি কম মেইন ৰাস্তাত যিটোহে ধূলা চুলি তুলি একেবাৰে বগা হৈ যায় ৰে গাইজ खाओ माँ कसम তো আহি পালো বকৰ বাজাজ ডিলাৰ মানে এই ডিলাৰখন আছে আপুনি যদি ইফালে ধূপধাৰা ফালৰ পৰা আহে ধূপধাৰা ফালৰ পৰা আহিলে আপোনাৰ আগ চাইডে হ'ব আশাতে হ'ব ন আৰু যদি আপুনি গুৱাহাটী ফালৰ পৰা আহে তেতিয়াহ'লে আপোনাৰ লেফ্ট চাইডে এইখন আৰু এই ডিলাৰটোৰ নাম হৈছে মেটেল বাইকছ বাজাজ আৰু মোৰ লগত এই আমাৰ বিশ্বপ হৈ আহিছে তো ভিতৰত এণ্ট্ৰি কৰিলো ডিলাৰৰ ভিতৰত আহিয়ে এইফালে আমাৰ মানে দাদা কি কয় ডিলাৰখনৰ হেৰি আপুনি মেনেজাৰ ন তো মানে মোক এখন মানে স্কুটি লাগিছিল মোৰ বাইকখন এক্সচেঞ্জ কৰি পেলাই তো মানে স্কুটি পোৱা নাযায় যিহেতু মই মানে পুৰা ডকুমেণ্ট ছুটি আহিছিলোঁ আৰু যদি হয় আহিছিলোঁ আৰু বাকী মোৰ মানে আমাৰ চিৰিমুটিয়ে কৈ আছিল মানে বাইকখন দি পেলাই এখন স্কুটি আনিবি বুলি যিহেতু আপোনাৰ ইয়াতে নাপায় এতিয়া বাইককে চাওঁ নেকি দুখনমান যদি হেন কিবা হয় সেই লৈ যাম আৰু সেইটোৱে মজা এতিয়া বাইকটো অলৰেডি আছেই মোৰ লগত এতিয়া বাইক নিলে আৰু কি হ'ব এতিয়া গালি খাব লাগব এনেকৈ কথাটো বাকী বাইক বাৰু লোৱা নলা সেইটো পাছৰ কথা কিন্তু এই বাইকখন মই বহুত দিনৰ পৰা মানে ল'ম বুলি ভাবি আছিলোঁ আৰু মানে সপোনো এটা আছিলে এই বাইকখন লোৱাৰ কিন্তু দাম কিমান কি এইবিলাক ভালকৈ নাজানো এইবাৰ সুধি চাব লাগিব আৰু দাম এইখন মানে একদম কি ক'ম আৰু এইখন কেনে লাগে সেইখন ডমিনাৰখন হা এতিয়া ধুনীয়া এইখন ডমিনাৰ আছে এইখন পালচাৰ 220 কালাৰকেইটা মজা আহিছে একদম নতুন একদম মজা হৈ আছে এইখন আৰু NS 200 এইখনো মোৰ মানে একদম প্ৰিয় আৰু প্ৰিয় বুলি ক'ব লাগিব এইখনো আৰু এইখন হৈছে NS 125 এইখন হৈছে NX 160 মানে বাইকবিলাকৰ কোনখনত কেনেকুৱা কি মানে ফেচিলিটি আছে মইতো ভালকৈ ক'ব নাজানিম গতিকে আমাৰ লগত আছে এই ভণ্টিয়ে মানে কৈ দিব আৰু কোনখন বাইকৰ কিমান দাম কি ভালকৈ যদিহেন ভণ্টিয়ে এই বাইকখন লোৱা যায় কোনোবাই যদি লয় এই বাইকখনৰ মানে EMI গাড়ীখন লয় কিমানমান ডাউন পে'মেণ্ট দিলে ওলাব এইখন ডমিনাৰখন 42 কি কয় 45 সিমান দিলে ওলাই যাব আৰু কোনোবাই যদি ডমিনাৰ ল'ম বুলি ভাবি আছে এই ডিলাৰখনৰ পৰা এই ডমিনাৰখন যদি আপোনালোকে EMIত লয় 40 বা 45 মানে কি কয় 1000 দিলে এই বাইকখন মানে EMIত ওলাই যাব হয়নে দাদা মজা আৰু এইখন 220খন হা মোটামুটি 220খন আপুনি 25-30 মান আনক আৰু গাড়ীখন লৈ যাব পাৰিব আচ্ছা আৰু যিহেতু বাইকখন যদিহে কোনোবাই ইয়াৰ পৰা লয় বাইকখনৰ লগত কিবা হেৰি আছে নে নাই ডিছকাউণ্টে হওক বা কিবা মানে সেই ডিছকাউণ্টটো আমাৰ
আমাৰ চলি থাকে অঁ। আমি হেলমেট দিম আমাৰ ফালৰ পৰা আৰু এইখন হৈছে 220 এতিয়া বৰ্তমান এটা আমাৰ ধুনীয়া অফাৰ চলি আছে 28 লৈকে যদি মানে NS 200 চিচিৰ ফালৰ পৰা মানে 200 চিচিৰ ওপৰত যিমানখিনি বাইক লয় 5400 ৰুপিছৰ আমি মানে ৰাইডিং ৰাইনক্সৰ জেকেট এটা দি আছো আচ্ছা, আচ্ছা। ব্লকছৰ লগত আচ্ছা আচ্ছা এইটো এটা মানে বেষ্ট মানে আৰু এইটো যদি এইটো মাহৰ ভিতৰত লয় আৰু কোনোবাই আচ্ছা আচ্ছা বাকীটো আৰু গোটেইখিনি লাইন আপ আছে দেখাই দিব পাৰে অঁ আৰু যদি হেন এইখন লয় এইখনত কিমান মান হেৰি ডাউন পে'মেণ্ট দিব লাগিব এইখনত মোটামুটি 30 এইখন কি কয় NS 200 এইখন বোলে 30,000 দিলে এইখন ওলাই যাব আৰু এইখন 125 এইখন কিমান দিব লাগিব মোটামুটি আপোনাৰ 20-25 20-25 আচ্ছা আচ্ছা আৰু এইবিলাক এই পালচাৰ 125 এইবিলাক এইবিলাক এতিয়া আমাৰ এটা বৰ্তমান এটা স্কিম চলিছে আপোনাৰ আজিৰ পৰা হৈছে যদি এইটো মাহৰ ভিতৰত 0% ডাউন পেমেণ্ট হয় নেকি একদম জিৰ'তে ওলাই যায় নেকি এইখন গোটেইখিনি এইখিনি এই লাইনখিনি গোটেই মানে এটা বাম্পাৰ অফাৰ চলি আছে যদি আপোনালোকে বাইক ল'ম বুলি ভাবি আছে বাজাজৰ ইয়াতে আহক এই বাইক এখন এইখন পালচাৰ 125 এইফালে 125 এই গোটেইবিলাক বাইক মানে জিৰ'তে ওলাই যাব মাই গড কোনোবা যদি বাইক ল'ম বুলি ভাবি আছে যদি এখন ডাউন পে'মেণ্ট দিবৰ কাৰণে পইচা নাই ইয়াতে আহক জিৰ' ডাউন পে'মেণ্টত বাইক দি আছে এই দাদাহঁতে দি আছে হয়নে গাড়ীখনৰ যিটো অনুৰোধ ফালৰ পৰা 2000 কেছ ডিছকাউণ্ট পাব আচ্ছা আচ্ছা ইয়াতে লিখা আছে ন আৰু ইয়াতে লিখা আছে কেছ ডিছকাউণ্ট এইটো কি কয় 200 এই কি কয় 200 अबे जल्दी बोल कर 2000 দিয়া আছে পালচাৰ 125 হওক বা পালচাৰ 150 হওক কেছত লওক ফাইনেন্সত লওক 2000 ৰুপিজ মানে কেছ ডিছকাউণ্ট পাব আচ্ছা 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 তো মজা আৰু এই দাদা এইখন কি আছিলে এইখন এইখন N160 এইখন কিমান দিব লাগিব ডাউন পে'মেণ্ট এইখন ল'লে এইখন N160 সিঙ্গেল সিটত হয় আৰু সেইখন হয় স্প্লিট সিটত এই দুখনৰ আপুনি যোনখনে লয় মোটামুটি মিনিমাম চেম আপোনাৰ আগৰ দৰে 20-25 ধৰি লওক আৰু দিয়ক বাইক এখন চালোঁ মানে মনটো বেয়াও লাগি আছে বাইকখন মানে এক্সচেঞ্জ কৰিব মন যোৱা নাই এতিয়া মানে একদম কিবা বহুত কষ্ট কৰি লৈছিলোঁ না সেই বাইকখন এতিয়া আৰু আজি আৰু এক্সচেঞ্জ নকৰোঁ যদিহে আপোনালোকে বাইক এক্সচেঞ্জ কৰি ইয়াৰ পৰা নতুন বাইক লৈ যাম বুলি ভাবিছে মানে যিকোনো বাইক ইয়াতে মানে এক্সচেঞ্জ হৈ যায় আৰু ইয়াৰ পৰা আৰু ধুনীয়া এনেকুৱা ধৰণৰ বাইক আপোনালোকে লৈ যাব পাৰে আৰু মানে আৰু এইকেইখনতো কৈ দিলে দাদাই মানে এইকেইখন একদম জিৰ' ডাউন পে'মেণ্টত ওলাই আছে এইকেইখন কাৰোবাক যদি হেন বাইকৰ বহুত দৰকাৰ হৈ আছে যদি ডাউন পে'মেণ্ট দিবৰ কাৰণে পইচা নাই এইখন ডিলাৰত আহক আৰু ইয়াৰ পৰা এখন ধুনীয়া বাইক লৈ যাওক আৰু মজা একদম অফাৰ চলি আছে বাম্পাৰ অফাৰ বুলি ক'লেও কোনো হ'ব আৰু বাইক কিনিলি নেকি লবাইছোঁ কি বাইক ল'লে N160 চাই আছে যেনিবা আৰু এতিয়া আপোনালোকে মানে সেই বিভাগৰ কাম কৰে আৰু মজাকে আচ্ছা আচ্ছা আৰু যদি বাইক ল'ব আহে ইয়াতে ফাইনেন্সত দাদাহঁতে মানে ফাইনেন্সৰ কামবিলাক কৰে আৰু মজাকে হয় না এটা মজা এতিয়া বাইকখন মানে একদম পচন্দৰ না পুৰা মোৰ নিজৰ পচন্দৰে আপোনাক দেখুৱাই দিব পাৰিম বল কোনখন লৈছে মই ভালকে বাইকখন চিনি পোৱা নাই বল কোনখন এইখন লৈছে ন মজা একদম দাদা হেৰি আপোনাৰ ঘৰ ক'ত মোৰ ওদালগুৰি ওদালগুৰিৰ পৰা এটা বাইক ল'বাইছা হা এতিয়া বাইকখন আপুনি চলাই যাব তাকে নেকি কোন আহিছে লগত মানে মোৰ ইয়াৰে লোকেল ল'ৰাকেইটা আছে কাম কৰোঁ ইয়াতে বৰ্তমান আচ্ছা কাম কৰোঁ তাৰ কাৰণে ইয়াতে আছো আৰু দে তো মানে স্কুটিটো নাপালোৱে এতিয়া আৰু যাবাই ওলালোঁ আৰু যোৱাৰ আগতে মানে আমাৰ দাদাক দুআষাৰমান ক'বা দিওঁ আৰু মানে ডিলাৰৰ বিষয়ে কওক আৰু আপুনি অডিয়েঞ্চক কি ক'ব মানে বাইক যদি কোনোবাই ল'বা আহে আমাৰ এড্ৰেছটো হৈছে আপুনি যদি ছয়গাঁও ছাইডৰ পৰা আহে আপোনাৰ এলাহাবাদ বেংকটো পাব এলাহাবাদ বেংকৰ পৰা 100 মিটাৰমান আগত আহিলে লেফ্ট ছাইড পৰিব আমাৰ ডিলাৰটো আৰু বাকী আপুনি যদি ধূপধাৰা ছাইডৰ পৰা আহে হাহিম যোৱা যিটো ৰাস্তা আছে হাহিম যোৱা ৰাস্তাটো ক্ৰছ কৰি কিনে আপোনাৰ তেল ডিপু এটা পাব সেই তেল ডিপুটোৰ পৰা মোটামুটি 50 মিটাৰ 100 মিটাৰমান আগত ৰাইট ছাইড পৰিব আমাৰ ডিলাৰটো বাকী আপোনালোকে আহক আপোনালোকক যিমানখিনি পাৰোঁ আমি ডিছকাউণ্ট কৰিব চেষ্টা কৰিম আৰু ক'ত কেনেকুৱা ধৰণৰ কি আছে আমাৰ হৰিশ ভাই গোটেইখিনি বস্তু জনাই দিলে তো আহক বাকী মোৰ ফোন নম্বৰ দিয়া থাকিব যদি কিবালৈকে আপোনালোকে জানিব বিচাৰে সুধিব বিচাৰে মোক ফোন কৰিব পাৰে ঠিক আছে থেংক ইউ ঠিক আছে দাদা আহিছোঁ এতিয়া তো বাইকখন চেঞ্জ কৰি এখন স্কুটি নিম বুলি আহিছিলোঁ শ্ৰীমুঠি এতিয়া বাইক স্কুটি নাপায় এতিয়া বাইকখন আছে যিহেতু আৰু বাইক চাইক আৰু বেলেগ বাইক নলালোঁ আৰু এইখনকে চলাই থাকিম দে আৰু দুদিনমান পাছত আৰু মাথা মাৰিব লাগিব আৰু তোমাৰ স্কুটি দিয়াৰ কাৰণে বাইকখন মানে এক্সেছ কৰিব মনো নাযায় বেয়া লাগি আছে আৰু কি ক'ম আৰু সেইকাৰণে আৰু সেই নকৰিলোঁ আৰু মানে বেলেগ ডিলাৰত গ'লে পাৰি বাইকখন এক্সেছ কৰিব কিন্তু চৰি আৰু মানে বেয়া লাগে নকওঁগৈ আৰু বহুত কষ্ট কৰি লোৱা বাইকটো মানে এক্সেছ কৰিব মন নাযায় দিয়া আৰু দুদিনমান চলাওঁ ৰচোঁ পাছত অলপমান বাইকখনৰ প্ৰতি মৰম কমলি এক্সেছ কৰি দিম আৰু এতিয়া আৰু যাই আছোঁ এতিয়া মানে ছয়গাঁৱত যাব লগা এটা সকাম আছে মই এতিয়া ছয়গাঁৱত যাই আছোঁ আৰু সেইকাৰণ মানে আমাৰ মায়ৰ বেংকৰ KYC দিব লাগে বোলে কিবা হৈ আছে বেংকৰ প্ৰব্লেম দি আছে তাকে এতিয়া এইকেইখন ছয়গাঁৱত জমা দিব যাব লাগে বেংকত তাকে এতিয়া যাই আছোঁ আৰু এই ধূলা ৰাস্তাত ছয়গাঁৱত এনেকৈ যাওঁতেও কম কথা নহয় এনেকুৱা ধূলা এতিয়াতো ছয়গাঁৱলৈকে এনেকৈ যে বাইকতে যাই থাকোঁ ধূলাতে একদম চলি বগা চাৰ পৰা লগ সদায় বগা হৈ যাব
ক'ত তোৰ তাতে নিশ্চয় নিশ্চয় কি চিনি পাইছে কেতিয়াৰ পৰা আছে আজিৰ পৰা আৰম্ভ হৈছে নেকি কেইদিন থাকব আজি কেই তাৰিখ 18 তাৰিখ যাম তো চমৰীয়া মেলা চাবা মানে ইনভাইট কৰিলে আৰু ভাইয়ে মানে বহুত দিনৰে চিনাকি আজি বহুত দিনৰ মূৰত লগ পালোঁ আৰু তো যা মানে যাম বুলি নবৰা যাম আৰু বাই যা মানে আৰু যাম বুলি ভাবি আছোঁ আৰু চমৰীয়া চমৰীয়াৰ মেলা চাবা যাবিনে নাই যাম একদিন যাব লাগিব কালি নাযাওঁ বাৰু লাষ্টৰ দিনা যাম যেন লাগি আছে আৰু তো আপোনালোকে আহিব আমিও যাম আৰু গলি মানে ষ্টৰি দিম আৰু ফেচবুকত ইনষ্টাত আহিব আপোনালোকক লগ পাম ধুনীয়াকৈ ভাল লাগিব তো এতিয়া যাই আছোঁ ছয়গাঁৱত তো ছয়গাঁৱত আহি পাঞ্জাৱ বেংকত যাই KYC জমা দি আহিলোৱে এতিয়া আৰু আহিছোঁ ডাইৰেক্ট এই দিয়ান মটৰছত এইটো ডিলাৰত মানে মোৰ বাইকখনটো এক্সচেঞ্জ কৰিব নোৱাৰিলোৱে এইবাৰ আৰু এখন এক্সচেঞ্জ কৰিব লৈ আহিছোঁ আৰু এইখন ছুপাৰ স্প্লেণ্ডাৰখন মানে এক্সচেঞ্জ কৰি পেলাই বেলেগ এখন বাইক নিম বুলি ভাবিছোঁ যদি দামে দৰে মিলে আৰু এতিয়া আৰু ডিলাৰৰ মানুহৰ লগত কথা পাতি লওঁ ৰ কিমান কি দাম দে একদম ধুনীয়াকৈ ডিলাৰৰ মানুহ এতিয়া মানে বাইকখন চেক কৰি আছে আৰু ক'ত কি হৈ আছে মানে বেয়া অলপ হৈছে নোহোৱা নহয় আৰু চেল্ফটোৰো অলপমান প্ৰব্লেম হৈ আছে এতিয়া চাই আছে আৰু দাদাহঁতে কিমানমান দাম দিয়ে ঠিক আছে না ঠিক আছে নে নাই কামটো থাকব অলপমান কাম আছে অলপমান বেয়া হৈছে আৰু বাকী কিমানমান দিব পাৰা দামটো অলপ চাই লওঁ ভালকৈ এতিয়া আৰু ক'ৰবাত ক'ত ক'ব পাৰিবি ন অলপ চাই লওঁ ভালকৈ অলপ চাহ কৰচোন কিমান কি দেখা পায় কিমান দাম চাম দে আছোঁ আৰু অলপ আৰু মানুহে বাইকখন চাই পেলাইচোন কিবা 30,000 মানহে দাম দে আমি আৰু 30,000 নিমিলে তাৰমানে বাকী বিকিব পাৰোঁ নৰো সেইটো পাছৰ কথা কিন্তু দিনটো একো খোৱা নাই সেইকাৰণে ইয়াতে অলপমান পেট পূজাটো কৰি লওঁ ৰ কিবা খাঙা হ'ব বিকিব পাৰোঁ নৰো পাছৰ কথা তাতে কিবা খাই ল'ব লাগিব তাৰমানে ইয়াতে এতিয়া কি খাওঁ চাহ তাকে খাব লাগিব কিবা ষ্টিৰ লগত ধুনীয়াকৈ চাহ তাহ খালোঁ কিন্তু বাইকখন দাম দিছে ডিলাৰে মাত্ৰ 30,000 আপোনালোকক যদি এই বাইকখন লাগে আমি 40,000 পালি দিম আৰু এই বাইকখন মজা হৈ আছে একদম খালি চেল্ফত অলপমান প্ৰব্লেম দি আছে 40,000 যোনে দিব পাৰে এই ফোন নাম্বাৰটোত কল কৰিব আৰু বাইকখন ল'ব আহিব অকল বাইক লাগিলেহে ফোন মাৰিব দেই গাইছ এনেই আৰু মিছতে ফোন মাৰি নাথাকব আৰু মানে আৰু মোৰ ফোন নাম্বাৰ দিয়া নাই বাইকৰ মালিকৰ ফোন নাম্বাৰ দিছোঁ নহ'লে আৰু এনেই ফোন মাৰি থাকিলে আৰু তাৰ বেয়া লাগিব গতিকে যদিহে বাইকখন লাগে চাবা যাবি চাই পেলাই দাবে দৰে মিলি ল'বি আৰু মজাকৈ তো এতিয়া ঘৰত যাম আৰু আজিৰ ব্লগটো ইমানেই আছিলে লগ পাম এটা নতুন ব্লগৰ সৈতে তো আজিলৈ মানে বাই